আজি মই যিখিনি কথা পাতিব আহিছোঁ এই কথাখিনি তিনিটা বিষয়ৰ ওপৰত। প্ৰথম বিষয়টো হ'ল বেংক বেলেঞ্চ মানে আঙ্গুলতা ডেকা, আৰু ছেকেণ্ড বিষয়টো হ'ল এজন কমেডিয়ান এক্টৰ, তেখেতৰ নাম কিবা বিতৰি যায়, কিবা বৈনেক বৈনেক নহয়, বালেশ্বৰ ৰাভা। তেখেতে সংগীতৰ বাদ্যযন্ত্ৰ এটাক খুব বেয়া ধৰণে অপমান কৰিছিলে। আৰু তৃতীয় বিষয়টো হ'ল নাগাৰা নামৰ কৰিশ্মা নাথ মানে পেপে। প্ৰথমতে আহোঁ বেংক বেলেঞ্চ, মানে মই ক'ব ওলাইছোঁ আঙ্গুলতা ডেকাৰ বিষয়ে। তেখেতক ক'ব গ'লে বহুৰূপী মহিলা বুলি ক'লেও ভুল নহ'ব। কেতিয়াবা আমি এক্ট্ৰেছ হিচাপে পাইছোঁ, কেতিয়াবা আমি MLA হিচাপে পাইছোঁ, ৰাজনীতিবিদ, আৰু এতিয়া শেহতীয়াকৈ তেওঁক আমি দেখা পাইছোঁ মটিভেশ্যনেল স্পীচ দি আছে, মানে মটিভেশ্যনেল স্পীকাৰ। কিছুদিন আগতে তেখেতে ক'ৰবাত স্কুল নে কলেজত গৈছিল মই নাজানো, তেখেতে ছাত্ৰ ছাত্ৰীসকলক সম্বোধন কৰি কিছুমান কথা পাতিছিলে। তাৰ মাজতে ছাত্ৰীসকলক কৈছিলে যে বেংক বেলেঞ্চটো থাকিব লাগে, বেংক বেলেঞ্চ জৰুৰী, তেতিয়াহে আপুনি ভাল সিদ্ধান্ত ল'ব পাৰে। আজি মোৰ বেংক বেলেঞ্চ আছে, সেইকাৰণে মই সিদ্ধান্ত ল'ব পাৰোঁ। মই গাড়ী এখন ল'ম বুলি ক'লে মই ল'ব পাৰোঁ, এতিয়া মোক ঘৰ এটা লাগে বুলি ক'লে মই ল'ব পাৰোঁ। যাৰ পইচা নাই, যাৰ একাউণ্টত জিৰ' বেলেঞ্চ, তাৰ সিদ্ধান্তটো জিৰ'। এইখিনিতে আঙ্গুলতা ডেকাক এটা কথা ক'ব খোজোঁ, ন' ডাউট আপোনাৰ বেংক বেলেঞ্চ আছে, আপোনাৰ গাড়ী কিনিব পৰা পইচা আছে, কিন্তু এইবিলাক কথা ছ'চিয়েল মিডিয়াত বা ভাষণত বেলেগৰ আগত নকয়, এইবিলাকক কয় অহংকাৰ বুলি। আপুনি অহংকাৰীৰ কাৰণে তেনেকুৱা ধৰণৰ কথা কৈছে। আৰু এটা মই কথা কওঁ দেই, হয়তো আপুনিও জীৱনত কেতিয়াবা ডিচিশ্যন লওঁতে ভুল কৰিছে। উদাহৰণ হিচাপে মই কৈ আছোঁ, কিছুদিন আগতে আপোনাৰ হাজবেণ্ড মানে আকাশদ্বীপে ছ'চিয়েল মিডিয়াত এটা পোষ্ট লিখিছিলে খুব দুখেৰে, কিবা বাৰ্থডেৰ কিবা এটা কেকৰ কিবা ফটো দিছিলে, দেখি খুব বেয়া লাগিছে। সেইকাৰণে কৈছোঁ আপোনালোকৰ পইচা থাকিব পাৰে, পাৱাৰ থাকিব পাৰে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত হয়তো আপোনালোকেও ডিচিশ্যন লওঁতে ভুল কৰিছে। মানে মই কথা এটা ক'ব খোজোঁ, পইচা হ'লে বা পাৱাৰ হ'লেই যে মানুহৰ সিদ্ধান্ত ৰাইট হ'ব পাৰে, সেইটো একেবাৰে নহয়। কথাটো হ'ল যিখিনি ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰি আছে, বিশেষকৈ ছাত্ৰীখিনিৰ কথা কৈছোঁ দেই, ছাত্ৰীখিনিক বেংক বেলেঞ্চৰ কথা নকয়, যদি তেওঁলোকক যদি মানসিকভাৱে কেনেকৈ সবল কৰিব পাৰোঁ, শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আমি উৎসাহ দিব পাৰোঁ, আমি সেইটো বিষয়ত কথা পতা উচিত। আৰু যদি আমি অকল বেংক বেলেঞ্চৰ কথা পাতোঁ নহয়, তেতিয়াহ'লে তাহাঁতে কি কৰিব জানেনে, তাহাঁতে সেই 6,000 টকীয়া কাম কৰিব। আৰু দ্বিতীয় বিষয়টো হ'ল এজন কমেডিয়ান অভিনেতা। তেখেতে ভ্ৰাম্যমানৰ থিয়েটাৰ এখনত যেতিয়া অভিনয় কৰি আছিলে, ষ্টেজত হাৰমনিয়াম এটাৰ ওপৰত তেখেতে বহি দিছে, লগতে ভৰিৰে বজাইছে। যিকোনো বাদ্যযন্ত্ৰ এটাৰ ওপৰত এনেকুৱা ধৰণৰ অত্যাচাৰ কৰাটো বা অপমান কৰাটো কোনো সহ্য নকৰে। তেখেতৰ নামটো আছিলে কিবা বিপুল ৰাভা, বালেশ্বৰ ৰাভা নে বিপুল ৰাভা। মই তেওঁক এটা কথা ক'ব খোজোঁ, আপুনি যদি সংগীতৰ বাদ্যযন্ত্ৰ এটাক, যাক আমি সৰস্বতীৰ বীণাৰ লগত কম্পেয়াৰ কৰোঁ, সেই বাদ্যযন্ত্ৰটোক আপুনি যদি সন্মান দিব নাজানে, তেতিয়াহ'লে আপুনি এটা কাম কৰিব, আপুনি অলপ সময় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কথা মনত পেলাব, কাৰণ যিহেতু আপুনি এজন ৰাভা মানুহ হয়। আৰু এইখিনিতে মই এটা কথা কওঁ দেই, অকল আপোনাৰ দোষ নাই, তাত যিখিনি মানুহ জড়িত আছিলে থিয়েটাৰখনত, তাৰে অলমষ্ট 80% মানুহে এই বিষয়টোৰ কাৰণে দায়ী। যিজন মানুহে ডাইৰেকশ্যন কৰিছে তেওঁ দায়ী, আৰু যিজনে লিখিছে তেওঁ হয়তো ক'ৰবাত নহয় ক'ৰবাত স্ক্ৰিপ্টত লিখি থৈছে যে এনেকুৱা ধৰণৰ চিন এটা ক্ৰিয়েট কৰিব। লগতে থিয়েটাৰখনৰ যিজন মালিক আছিলে বা স্বত্বাধিকাৰী আছিলে, তেওঁ কিন্তু এইটো বিষয়ত ধ্যান দিয়াটো দৰকাৰ আছিলে। এইটো ক্ষেত্ৰত তেওঁ দায়ী। এতিয়া আহিছোঁ 3 নম্বৰ বিষয়টোলৈ। এগৰাকী অসমীয়া ছোৱালী, আমাৰ ভণ্টিৰ নিচিনা, তেখেতে যেতিয়াৰ পৰা নাগাৰা নাম পৰিৱেশন কৰিব আৰম্ভ কৰিলে, তেতিয়াৰ পৰা কিন্তু নাগাৰা নামৰ সম্পূৰ্ণ বৈশিষ্ট্য, সম্পূৰ্ণ পৰম্পৰা, সম্পূৰ্ণ সৌন্দৰ্য কিন্তু তেওঁ ধ্বংস কৰি দিলে। আপোনালোকে চাগে গম পাইছে, তেখেত হ'ল কৰিশ্মা নাথ। য়েছ, একজেক্টলি, তেখেত হ'ল কৰিশ্মা নাথ মানে পেপে। এই যে কৰিশ্মা নাথৰ বিষয়ে বা নাগাৰা নামৰ বিষয়ে যে চৰ্চা হৈ আছে, তাৰ কাৰণে কিন্তু কৰিশ্মা নাথৰ ভুল নাই। যিখিনি মানুহে বা যিখিনি ৰাইজে কৰিশ্মা নাথক এই যে নাগাৰা নাম পৰিৱেশন কৰিব মাতে, তেওঁলোকো কিন্তু দায়ী। কাৰণ চাওক, কৰিশ্মা নাথে যেতিয়াৰ পৰা এই নাগাৰা নাম ষ্টাৰ্ট কৰিছে, তেতিয়াৰ পৰা কিন্তু তেওঁ বহুৱালি কৰিয়ে আছে, তেওঁ অসভ্যালি কৰি আছে ক'ব গ'লে। কিন্তু তাৰ পিছতো আমাৰ ৰাইজে, আমাৰ মানুহবিলাকে কিন্তু তেওঁক বান্দৰ নৃত্য দিবলৈ মাতি আছে। বান্দৰ নৃত্য নহয়, তাই বান্দৰী নৃত্যহে কৰিব। চৰি, বান্দৰ নৃত্য নহয়, বান্দৰী নৃত্য। কথাটো হ'ল অকল কৰিশ্মা নাথক ট্ৰল কৰি লাভ নাই। আমি ৰাইজ বা আমি মানুহখিনি সজাগ হ'ব লাগিব, যাতে এনেকুৱা আৰ্টিষ্টক যাতে আমি প্ৰাধান্য নিদিওঁ, যাতে আমাৰ কলা সংস্কৃতিৰ ওপৰত যাতে আঘাত নানে। গতিকে সেইখিনি আমি ধ্যান দিয়াটো দৰকাৰ। কৰিশ্মা নাথক মই এটা কথা ক'ব খোজোঁ, আপুনি যিটো গান বিকৃত কৰিলে, সেই গানটো লিখিছিলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে, আৰু গানটো গাইছিলে ডক্টৰ ভূপেন হাজৰিকাদেৱে। গতিকে আপোনাক এটা কথা কওঁ, সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে আপুনি যি টি কাম নকৰিব, নহ'লে অনাগত দিনত
অসমীয়া ৰাইজে আপোনাক মাফ নকৰে। আপুনি কাম কৰি যাওক, ভাল কাম কৰি যাওক। গতিকে ধন্যবাদ। জয় আই অসম।